নমস্কাৰ, এই মুহূৰ্তত জানাইছো বিগ ব্ৰেকিং নিউজ। বিশেষকৈ মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষা দিয়াসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ। মে মাহতে ঘোষণা কৰা হ'ব মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰেজাল্ট। আৰু এতিয়া প্ৰশ্ন হ'ব পাৰে কিমান তাৰিখত ঘোষণা কৰা হ'ব মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰেজাল্ট। এই মুহূৰ্তত জানাইছো বিগ ব্ৰেকিং নিউজ। শিক্ষামন্ত্ৰী ডক্টৰ ৰণস্পিগো সংবাদমেলত ভাষণ দিলে মে মাহত ঘোষণা কৰা হ'ব মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰেজাল্ট, কিন্তু কিমান তাৰিখত ঘোষণা কৰা হ'ব সেইটো মই ক'ব নোৱাৰোঁ বুলি ক'লে। আৰু এই মুহূৰ্তত মই ভিডিঅ' ক্লিপটো দেখাবলৈ বিচাৰিছোঁ, ভিডিঅ' ক্লিপটো চাওক। তাৰ ওপৰঞ্চি ক'ৰবাত যদি তেওঁলোকক প্ৰয়োজন হয়, ইয়াৰ বিনামূলীয়াকৈ তেওঁলোকে PDF কপি ডাউনলোড কৰি ল'ব পৰাৰ ব্যৱস্থা আমি কৰিছোঁ। সোনকালে দিব, আমাৰ CBSEতকৈ আগতে ওলাব। তাৰিখটো মই ক'ব নোৱাৰিম, নাই, সোনকালে হ'ব আৰু CBSEতকৈ আগতেই হ'ব, খুব সোনকালে দিব, আমাৰ CBSEতকৈ আগতে ওলাব। তাৰিখটো মই ক'ব নোৱাৰিম, নাই, সোনকালে হ'ব আৰু CBSEতকৈ আগতেই হ'ব। শিক্ষামন্ত্ৰী ডক্টৰ ৰণস্পিগোৱে ক'লে মে আৰু জুনৰ ভিতৰতে ঘোষণা কৰা হ'ব মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰেজাল্ট ফলাফল। আৰু যেতিয়াই ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ৰেজাল্টৰ ডেট আৰু ততালিকে আপোনালোকে জানিব পাৰিব নিউজ আছাম চেনেলৰ জৰিয়তে। আৰু সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থাকিব এনেধৰণৰ ভিডিঅ' নিত্য পাবলৈ। ধন্যবাদ।